আজি এখন উচ্চ শিক্ষাৰ অনুষ্ঠানত যেটো উচ্চ পদ মই ভাবিছোঁ অধ্যক্ষ পদ এটা এই পদটোত কি ধৰণে দুৰ্নীতি কৰা হ'ল কিয়নো মহাবিদ্যালয়ৰ অধ্যক্ষ পদটোত যদি দুৰ্নীতিগ্ৰস্ত হৈ আহে কাৰণ তেওঁ প্ৰথমতেই দুৰ্নীতিগ্ৰস্ত হৈ আহিলে গতিকে তেখেতৰ পৰা আমি ভৱিষ্যত প্ৰজন্মক কি শিক্ষা দিব পাৰোঁ বিদ্যালয়ৰ যিগৰাকী অধ্যক্ষই নৱনিৰ্বাচিত অধ্যক্ষই যোগদান কৰিলে তেখেতে আমাৰ ছাত্ৰক কি শিকায় তোমালোকে পঢ়া শুনা কৰিব নালাগে তোমালোকে টকা ঘটা পইচা দিবা চাকৰি হৈ যাব আজি যদি এইখন কমিটিক আমি কি কৰিলোঁ বৃদ্ধাংশটো দেখুৱালোঁ বুঢ়া আঙুলি দেখুৱালোঁ তে এইখনক কি কৰা হ'ল এইখনকো বুঢ়া আঙুলি দেখুৱাই দিয়া হ'ল ডাইৰেক্টৰ অফ এডুকেশ্যনে ক'ত ইমান তেওঁ পাৱাৰটো পালে এই অঞ্চলৰ যিখন মহাবিদ্যালয় এইখন আজি 50 বছৰীয়া মহাবিদ্যালয় গতিকে 50 বছৰৰ পিছত ইয়াত এটা আৰম্ভণিৰ পৰাই দুৰ্নীতি আৰম্ভ হোৱা বুলি মই অনুভৱ কৰিছোঁ বন্ধুসকল আজি মই এটা বিশেষ কাৰণত আপোনালোকক কিছু কথা জনাবৰ কাৰণে আপোনালোকক সন্মুখত আহিছোঁ বিষয়টো হ'ল গোৰেশ্বৰ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তি প্ৰসংগত মই ডক্টৰ প্ৰতিভা পাটোৱাৰী গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা লগতে গোৰেশ্বৰ মহাবিদ্যালয়ৰ 2023 চনৰ 1 জানুৱাৰীত স্থায়ী অধ্যক্ষ পদৰ বাবে যি বিজ্ঞাপন দিছিলে সেই বিজ্ঞাপনৰ এগৰাকী প্ৰাৰ্থী আছিলোঁ আৰু মই সেই বিজ্ঞাপন অনুসৰি যি সাক্ষাৎকাৰ হৈ গ'ল সেই সাক্ষাৎকাৰৰ এগৰাকী নিৰ্বাচিত প্ৰাৰ্থী যোৱা 6 এপ্ৰিল তাৰিখে 2023 চনৰ 6 এপ্ৰিল তাৰিখে স্থায়ী অধ্যক্ষ পদৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল আৰু সেই সাক্ষাৎকাৰৰ পিছত যিটো ফলাফল আহিছিলে সেই ফলাফলটোত মই প্ৰথম স্থান অধিকাৰ কৰিছিলোঁ আৰু আমি দুগৰাকী প্ৰাৰ্থী আছিলোঁ তাৰপিছত তেওঁলোকে যিটো ফলাফল দিলে সেই ফলাফলটো এই মাহৰ অৰ্থাৎ এপ্ৰিল মাহৰ 16 তাৰিখত আমাৰ মহাবিদ্যালয়ত পৰিচালনা সমিতিয়ে তেওঁলোকে ফলাফলটো তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে আৰু তাৰ পিছত নিয়ম অনুসৰি পৰিচালনা সমিতিয়ে যিগৰাকী প্ৰাৰ্থীক স্থায়ী অধ্যক্ষ পদৰ বাবে তেওঁলোকে অনুমোদন জনাব তেওঁলোকে প্ৰস্তাৱ এটা ল'ব লাগে আৰু সেই পৰিচালনা সমিতিৰ সভাত সিদিনাখনৰ 3 নম্বৰ প্ৰস্তাৱ অনুসৰি মই প্ৰস্তাৱটো পঢ়ি দিছোঁ আজিৰ সভাই মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়াত বিউৰ এক্সপাৰ্ট কমিটিৰ দ্বাৰা অনুমোদিত প্ৰথম স্থানপ্ৰাপ্ত প্ৰাৰ্থী ডক্টৰ প্ৰতিভা পাটোৱাৰীক মহাবিদ্যালয়ৰ অধ্যক্ষ পদত অনুমোদন জনাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই ক্ষেত্ৰত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষ সভাপতিক কৰ্তৃত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় অৰ্থাৎ পৰিচালনা সমিতিয়ে মোৰ নামত অনুমোদন দিছে স্থায়ী অধ্যক্ষ পদত আৰু যিটো ফলাফল ঘোষণা কৰিলে সেইটোত মই প্ৰথম স্থানপ্ৰাপ্ত প্ৰাৰ্থী আছিলোঁ লক্ষণীয়ভাৱে 16 তাৰিখৰ পৰা 24 তাৰিখলৈ মহাবিদ্যালয়ত সেই ফাইলটো মহাবিদ্যালয়ৰ অধ্যক্ষই প্ৰচেছ কৰা নাছিলে প্ৰক্ৰিয়াটো যেতিয়া অসম চৰকাৰৰ এটা অৰ্ডাৰ আহিলে সেই অৰ্ডাৰটো মতে 24 তাৰিখৰ ভিতৰত সমূহ প্ৰস্তাৱ যিবিলাক অনুমোদন কৰিছে সেইবিলাক নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে তেতিয়া 24 তাৰিখত লাষ্ট ডেটত তেওঁলোকে বড়োলেণ্ড BTCৰ যি ডাইৰেক্টৰ এডুকেশ্যন তাত তেওঁলোকে মোৰ যিটো ফাইল সেইটো লৈ গৈছিল সেই অনুসৰি ডাইৰেক্টৰ অফ এডুকেশ্যনে ফাইলটো BTC ছেক্ৰেটেৰিয়েটলৈ তেওঁলোকে পঠাই দিলে অনুমোদনৰ কাৰণে আৰু যোৱা 8 তাৰিখে সন্ধিয়া 5:30 তাৰ ছেক্ৰেটেৰীৰ লগত যিখিনি প্ৰচেছ হৈ আহিলে ছেক্ৰেটেৰী টেবুললৈকে তেতিয়ালৈকে মোৰ নামত ফাইলটো প্ৰচেছ হৈ আছিলে অৰ্থাৎ গোৰেশ্বৰ মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ পদত প্ৰতিভা পাটোৱাৰীক অনুমোদন জনোৱা হ'ল বুলি তাত লিখিতভাৱে মই দেখিছোঁ আৰু সেই ফাইলটো ছেক্ৰেটেৰী ফাইলত আহিছিলে মোক ছেক্ৰেটেৰীয়ে কৈছিল যে আপুনি ৰখিব নালাগে এইটো অট'মেটিকেলি হ'ব আমাৰ BTRৰ চিফৰ যেতিয়া অনুমোদন আহিব তেতিয়া মই চহী কৰিম আৰু আপোনাৰ ফাইলটো পাছ হৈ যাব সেই অনুসৰি মই তেওঁৰ কথা মই মানি লৈ মই সিদিনা গুচি আহিলোঁ আৰু
তাৰ পিছদিনাখন মই যেতিয়া খবৰ কৰিলোঁ সন্ধিয়া, তেতিয়া মোক ছেক্ৰেটাৰীৰ যিজন PA থাকে তেওঁ কৈছে যে এটা মানে দ্বিতীয় পক্ষ আহিছে, গতিকে আপোনাক ছেক্ৰেটাৰী ছাৰে জনাব দিছে। তাৰপিছত মই যিহেতু বিষয়টো মই অকণমান এটা ৰহস্য থকা যেন পালোঁ, তেতিয়া মই চিফ ছাৰক লগ কৰিম বুলি 10 তাৰিখে মই লগ কৰিম বুলি ভাবিছিলোঁ, কিন্তু তেখেতক লগ কৰিব নোৱাৰিলোঁ। আৰু যোৱাকালি অৰ্থাৎ 11 তাৰিখত 10:30 বজাত যিগৰাকী দ্বিতীয় স্থানপ্ৰাপ্ত প্ৰাৰ্থী অৰ্থাৎ ডক্টৰ প্ৰমোদ মেধি, তেওঁ ডাইৰেক্টৰ এডুকেশ্যন BTCৰ অৰ্ডাৰ লৈ মহাবিদ্যালয়ত যোগদান কৰিলে। গতিকে বিষয়টো যথেষ্ট ৰহস্যময় আৰু মই ভাবিছোঁ যে ইয়াত সম্পূৰ্ণৰূপে মোক বঞ্চিত কৰা হ'ল। মই এগৰাকী নিৰ্বাচিত প্ৰাৰ্থী। এতিয়া মোৰ প্ৰশ্নটো হ'ল, মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় তথা BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই এটা প্ৰশ্ন উত্থাপন কৰিছোঁ যে এই বিষয়টোত আপোনালোকে হস্তক্ষেপ কৰক, তদন্ত কৰক। আজি অসম চৰকাৰে কৈ আছে স্বচ্ছ নিৰপেক্ষ স্বচ্ছতাৰ নিযুক্তি। দেখিছোঁ আমি অসম চৰকাৰৰ যিবিলাক নিযুক্তি হৈ আছে, চতুৰ্থ বৰ্গ তৃতীয় বৰ্গৰ কৰ্মচাৰী বহুত নাপাবলগীয়াই চাকৰি পাইছে, এটকাও দিবলগীয়া হোৱা নাই, তাত স্বচ্ছভাৱে নিযুক্তি হোৱা বুলি আমি ভাবিছোঁ, আমি দেখিছোঁ। কিন্তু আজি এখন উচ্চ শিক্ষাৰ অনুষ্ঠানত যিটো উচ্চ পদ, মই ভাবিছোঁ অধ্যক্ষ পদ এটা, এই পদটোত কি ধৰণে দুৰ্নীতি কৰা হ'ল, এইটো এটা শৈক্ষিক দুৰ্নীতি বুলি মই কৈছোঁ। আৰু আপোনালোকে বিষয়টো তদন্ত কৰক, হস্তক্ষেপ কৰক, মই ন্যায় বিচাৰিছোঁ। কাৰণ স্বচ্ছতা নিৰপেক্ষতা এই শব্দবোৰ আমি শুনিছোঁ, আমি নিজকে সেই স্বচ্ছতা নিৰপেক্ষতাৰ লগত আমি মিলাবলৈ চাইছোঁ। কিন্তু যদি আপোনালোকে কৈ থাকে, কিন্তু যদি কাৰ্যক্ষেত্ৰত বাস্তৱত যদি অন্য এটা দিশ আমি দেখা পাওঁ, তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মক আপোনালোকে যিমানেই নিশিকাওক কিয়, কাৰণ এইটো প্ৰমাণিত হ'ল, এটা উদাহৰণ হ'ল। কিয়নো মহাবিদ্যালয়ৰ অধ্যক্ষ পদটোত যদি দুৰ্নীতিগ্ৰস্ত হৈ আহি, কাৰণ 2 নম্বৰ প্ৰাৰ্থীজনে যদি আহি 1 নম্বৰ হৈ, কাৰণ তেওঁ প্ৰথমতেই দুৰ্নীতিগ্ৰস্ত হৈ আহিলে, গতিকে তেখেতৰ পৰা আমি ভৱিষ্যত প্ৰজন্মক কি শিক্ষা দিব পাৰোঁ? আজি আমি কৈ আছোঁ, আমাৰ মূল মন্ত্ৰটো হ'ল কেইটামান টকাৰ কাৰণে তোমালোকে নৈতিকতাক বিক্ৰী নকৰিবা। কিন্তু আমাৰ মহাবিদ্যালয়ত যিগৰাকী অধ্যক্ষই নৱনিৰ্বাচিত অধ্যক্ষই যোগদান কৰিলে, তেখেতে আমাৰ ছাত্ৰক কি শিকাব? তোমালোকে পঢ়া শুনা কৰিব নালাগে, তোমালোকে টকা ঘটা, পইচা দিবা, চাকৰি হৈ যাব। গতিকে মই হস্তক্ষেপ বিচাৰিছোঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা, শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা, লগতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা, কাৰণ এইটোক মোক ন্যায় লাগিব, মই ন্যায় বিচাৰিছোঁ। গতিকে এইখিনি কথা মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, ভাৰত চৰকাৰ তথা অসম চৰকাৰে এতিয়া তেখেতসকলে কৈ আছে মহিলাৰ সবলীকৰণ। মই মহিলা হোৱাৰ কাৰণে মই নিৰ্যাতিত হ'লোঁ নেকি? মোক নিৰ্যাতন কৰা হ'ল আচলতে। গতিকে এই প্ৰশ্নটো মই উত্থাপন কৰিছোঁ। আজি যদি আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে মহিলাসকল সবলীকৰণ হ'ব লাগে, মহিলাক সবলীকৰণ কৰিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ আছে মহিলাসকলক উলিয়াই আনিব লাগে। আজি যিটো পোষ্টত মোক নিৰ্বাচনত এখন সন্মানীয় বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন সন্মান, য'ত ভাইচ চেঞ্চেলৰৰ চাইন আছে, আৰু আপোনালোকক মই গেটাৰ্থে জনাব বিচাৰিছোঁ, হয়তো এটা প্ৰমাণ আছে মোৰ হাতত, এইটো অকণমান আপোনালোকে অস্পষ্ট দেখিব। ইয়াতে দেখিছে 700 নম্বৰৰ 7জন মানুহে ইণ্টাৰভিউ লৈছিলে, টোটেল 700 মাৰ্কছ আছিলে। তাৰ ভিতৰত ডক্টৰ প্ৰমোদ মেধিয়ে পাইছে 400 নম্বৰ .58 আৰু ডক্টৰ প্ৰতিভা পাটোৱাৰীয়ে পালে 427 নম্বৰ। গতিকে 27 নম্বৰৰ এটা ডিফাৰেঞ্চ ইয়াতে আছে। আৰু ইয়াতে আপোনালোকে চহী চাওক, এজন লাইচৰাম লাডু সিং ছাৰৰ চহী, ভিচি ছাৰৰ চহী, লগতে ইয়াতে যিসকল এক্সপাৰ্ট আছিল। গতিকে এইখনক এতিয়া কি কৰা হ'ল? আজি যদি এইখন কমিটিক আমি কি কৰিলোঁ? বৃদ্ধাংশটো দেখুৱালোঁ, বুঢ়া আঙুলি দেখুৱালোঁ। এইটো যিটো জিবিৰ যিটো ৰিজলিউশ্যন, এখন সন্মানীয় এখন জিবি, মহাবিদ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ জিবি ৰিজলিউশ্যনে য'ত প্ৰথম স্থানপ্ৰাপ্ত প্ৰাৰ্থীক অনুমোদন দি পঠাইছে, তে এইখনক কি কৰা হ'ল? এইখনকো বুঢ়া আঙুলি দেখুৱাই দিয়া হ'ল। যদি এইটোৱে হয়, তেতিয়াহ'লে আপোনালোকে বিজ্ঞাপন কিয় দিয়ে? আপোনালোকে সাক্ষাৎকাৰ কিয় লয়? ভৱিষ্যত প্ৰজন্মক এনেকৈ কিয় আপোনালোকে ডিপ্ৰাইভ কৰিবলৈ গৈ আছে? গতিকে আমাৰ নতুন প্ৰজন্মক যদি আমি ভাল শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছোঁ, আপোনালোকে যি ধৰণে কৈ আছে, আমি উৎসাহিত হ'ম। আৰু যদি এইটোৰ কোনো তদন্ত নহয়, যদি কোনো মই ন্যায় নাপাম, মই ন্যায় বিচাৰিম। আৰু মই আশা কৰিছোঁ চৰকাৰে এইবিলাক চকু দিয়ক, সকলো কনচাৰ্ণ হওক এই বিষয়ত।
নহ'লে কিন্তু সমাজখন অধপতন হোৱালৈকে আৰু বেছি দিন নালাগে। আপোনাৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব এতিয়া? মই উচ্চ ন্যায়ালয়লৈকে যাম। উচ্চ ন্যায়ালয়ত মই মোৰ ন্যায় বিচাৰিম, কাৰণ মই এই দুটাই মোৰ প্ৰমাণ। এই দুটা মোৰ প্ৰমাণ, কাৰণ মোক এখন কমিটি, সন্মানীয় কমিটি এখনে মোক ছিলেকশ্যন কৰি পঠিয়াইছে, আৰু 1-2 নম্বৰত নহয়, 27 নম্বৰৰ ডিফাৰেঞ্চ আছে ইয়াত, 27 মাৰ্কছৰ ডিফাৰেঞ্চ। আৰু যদি এভাৰেজত চাই তেতিয়াহ'লে 4 মাৰ্কছৰ ডিফাৰেঞ্চ, 7জন মানুহে ইণ্টাৰভিউ লৈছে। গতিকে মই এতিয়া তেখেতে কি নিযুক্তি পত্ৰ লৈ আহিছে মই নাজানো, মই যিহেতু দেখুওৱা নাই এতিয়ালৈকে। মই বিচাৰিছোঁ তেওঁলোকৰ পৰা, কিন্তু মই বিচাৰিছোঁ যে মই আচলতে বঞ্চিত হৈছোঁ। গতিকে মই বঞ্চিত হ'ব বিচৰা নাই, মই উচ্চতম ন্যায়ালয়লৈকে যাম। 96 চনৰ আগষ্ট মাহৰ পৰা চাকৰি কৰি আছোঁ। গতিকে এতিয়া মোৰ 26 বছৰ ৰানিং, 26 বছৰ ৰানিং। আৰু মই গৌৰীশ্বৰ মহাবিদ্যালয়তে অধ্যয়ন কৰিছিলোঁ। 1987-88 চনত মই গৌৰীশ্বৰ মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰি গৈছোঁ, আৰু এতিয়া মোৰ 26 বছৰ মোৰ পূৰ্ণ হৈছে। 27 বছৰত মই এতিয়া আছোঁ গৌৰীশ্বৰ মহাবিদ্যালয়ত। কৈ আছে যে মানে শিক্ষানুষ্ঠানসমূহ ৰাজনীতিৰ পৰা আঁতৰত ৰাখিব লাগে বা এই কথা কৈ আছে। আপোনাৰ এইটো ক্ষেত্ৰত, বিষয়টোৰ ক্ষেত্ৰত ইয়াতে ৰাজনীতিৰ হস্তক্ষেপ সোমাই পৰিলে নেকি, বা সেনেকুৱা কথা চলিলে নেকি? কাৰণ মই ভাবিছোঁ, কাৰণ যিহেতু এখন সন্মানীয় পেনেলে যিটো ৰিজাল্ট দি পঠিয়াইছিলে, আৰু এখন সন্মানীয় জিবিয়ে যিটো ৰিজলিউশ্যন দিছিলে, আৰু সেইমতে অফিচাৰ্ছসকলে এই দুখনৰ বেচিছত তেখেতসকলে ফাইল প্ৰচিড কৰিব লাগে, তেখেতসকলে নিযুক্তি দিব লাগে। গতিকে মই ভাবিছোঁ, সেইকাৰণে মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা প্ৰমোদ বড়ো ডাঙৰীয়াক মই সেইকাৰণে প্ৰশ্নটো উত্থাপন কৰিছোঁ যে এইটো কিবা প্ৰকাৰে ৰাজনৈতিকভাৱে প্ৰভাৱিত হৈছে নেকি, আৰু যদি হোৱা নাই তেতিয়াহ'লে তেখেতসকলে অফিচাৰ কেইজনক তেখেতসকলে প্ৰশ্ন কৰক। ডাইৰেক্টৰ অফ এডুকেশ্যনে ক'ত ইমান তেওঁ পাৱাৰটো পালে যে তেখেতে এই দুখনক ডিনাই কৰি পেলাই তেখেতে এটা এপইণ্টমেণ্ট দিব পাৰিলে। গতিকে মই ভাবিছোঁ ৰাজনৈতিক হস্তক্ষেপ হ'ব নালাগে, আৰু সেইটো হৈছে উচ্চ শিক্ষাৰ অনুষ্ঠান। মহাবিদ্যালয়খন হৈছে এটা উচ্চ শিক্ষাৰ অনুষ্ঠান। গতিকে এই অঞ্চলৰ যিখন মহাবিদ্যালয়, এইখন আজি 50 বছৰীয়া মহাবিদ্যালয়। গতিকে 50 বছৰৰ পিছত ইয়াত এটা আৰম্ভণিৰ পৰাই দুৰ্নীতি আৰম্ভ হোৱা বুলি মই অনুভৱ কৰিছোঁ, আৰু সেইটো আপোনালোকে বিচাৰ কৰিব। কাৰণ যিহেতু 2 নম্বৰত আছে তেখেতে, 2 নম্বৰৰ প্ৰাৰ্থীজন কেনেকৈ 1 নম্বৰত আহিব পাৰে, সেইটোতো হ'ব নোৱাৰে। আৰু যদি তেখেতসকলৰ কিবা প্ৰিণ্টিং মিষ্টেক হৈছে তেতিয়াহ'লে তেওঁলোকে ৰিভিউ কৰক। যদি তেওঁলোকৰ কিবা কাৰণত প্ৰিণ্টিং মিষ্টেক হৈ গ'ল, ৰিভিউ কৰক তেওঁলোকে। যিজন দিছে তেওঁ কোন ডিপাৰ্টমেণ্টৰ আছিল? আপুনি তেখেত আছিলে পাণ্ডু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী সহযোগী অধ্যাপক। আপুনিতো শিক্ষা বিভাগৰ? মই শিক্ষা বিভাগৰ আছিলোঁ, মুৰব্বী অধ্যাপিকা। সেইফালৰ পৰাও আপুনি সেইটো অধ্যক্ষ পদটোত সেইটোৰ থাকিব বুলি মই নাভাবোঁ বিভাগৰ, কাৰণ যোগ্য প্ৰাৰ্থীজনকহে পেনেলখনে নিৰ্বাচিত কৰিব। গতিকে সেইকাৰণে পেনেলে যোগ্যজনকে নিৰ্বাচিত কৰিছিল ভাবিছোঁ, কাৰণ এইটো প্ৰমাণ আছে, এইটো প্ৰমাণ আছে। ইয়াতে 1-2জন মানুহ নহয়, এজন এইখন বাৰু মই সিদিনাখন লৈছিলোঁ, এতিয়া মই এইখন ফৰ্মেলি ল'ম। এইখন মই RTI কৰিছোঁ, এইখন মই ল'ব লাগিব। কিন্তু ইয়াতে আৰু 2জন মানুহৰ ছিগনেচাৰ থাকি গৈছে, কিন্তু এইজন ভাইচ চেঞ্চেলাৰৰ ছিগনেচাৰ, এইখন ভাইচ চেঞ্চেলাৰৰ হেৰি। গতিকে সেইফালৰ পৰা মই ভাবিছোঁ তেখেতসকলে যোগ্যজনকে নিৰ্বাচিত কৰিছে, কিন্তু আমাৰ অফিচাৰসকলে 2 নম্বৰক 1 নম্বৰ কৰি দিলে। গতিকে এটা কথা মই উল্লেখ কৰিব বিচাৰোঁ, অকল যে অধ্যক্ষ পদটোতে সেইটো হৈছে এইটো নহয়। কিন্তু যদি আপোনালোকে বিচাৰ কৰে, মই এইটো কনচাৰ্ণ কৰিব বিচাৰিছোঁ শিক্ষা বিভাগক, অসম চৰকাৰৰ, যে অকল অধ্যক্ষ পদটোৱে নহয়, আৰু বহুত এনেকুৱা উচ্চ শিক্ষাৰ অনুষ্ঠানত ওলাব যদি আপোনালোকে ভালদৰে তদন্ত কৰে, আৰু ওলাব। মই সেইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। উচ্চপদস্থ বিষয়া মানে ইয়াততো ডাইৰেক্টৰ এডুকেশ্যনে এপইণ্টমেণ্টটো দিয়ে, ডাইৰেক্টৰ অফ এডুকেশ্যনে দিব, BTCৰ পৰা দিছে। আৰু উচ্চপদস্থ বিষয়া বুলি ক'লে, যিহেতু মই সিদিনাখন ছেক্ৰেটেৰী ছাৰৰ তাতে যাওঁতে মোক কৈছিলে তেখেতে যে মানে চিফ ছাৰৰ এপ্ৰুভেলটো হ'লে আপোনাৰ সেইটো ফাইলটো মই চহী কৰিম। গতিকে তেখেতৰ উচ্চপদস্থ বিষয়া বুলি ভাবিলে মই প্ৰমোদ বড়ো ছাৰকে ভাবিছোঁ, চিফ ছাৰক কথাই ভাবিছোঁ। সেইখিনি মোৰ ক'বলগীয়া আৰু